হেল্ল' গাইজ গুড মৰ্ণিং। টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে আজি মই ক'ত যাব ওলাইছোঁ। গাইজ এতিয়া যাব ওলালোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। গাইজ এতিয়া আহি পালোঁ ইয়াৰ গণেশ মন্দিৰ, ইয়াতে সেৱা এটা কৰি যাওঁ। আহি পালোঁ এতিয়া বিল্লেশ্বৰ দেৱালয় মন্দিৰ। গাইজ ইয়াৰে এইটো হৈছে বিয়া ভৱন। এই পুখুৰীটোৰ নাম হৈছে দেৱন পুখুৰী। মেইন মন্দিৰৰ গেটত আছে কালভৈৰৱ আৰু গণেশৰ মূৰ্তি। এইটো হৈছে ইয়াৰে মেইন মন্দিৰ, ইয়াৰ তলত আছে শিৱলিংগটো। ইয়াৰে এইটো হৈছে জিৰণি কোঠা। আপোনালোকে যদি বাহিৰৰ পৰা কোনোবা আহে ইয়াতে জিৰণি ল'ব পাৰিব। ইয়াতে এইটো বিষ্ণু মন্দিৰো আছে। এয়া চাওক কি ধুনীয়া মন্দিৰ। গাইজ এই গেটখন আগত নাছিলে, এইখন গেট নতুনকৈ বনোৱা হৈছে, বেছি দিন হোৱা নাই, 2 মাহমান হ'ল। গাইজ এয়া শিৱৰ মূৰ্তিটো গোটেই মাৰ্বল পাথৰেৰে বনোৱা হৈছে। এই মন্দিৰটো আগত নাছিলে, কালী মন্দিৰ, এইটো নতুনকৈ বনোৱা হৈছে। গাইজ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিল গাইজ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।